নমস্কাৰ, আপোনালোকে চাই আছে টিভি নিউজ আসাম। আপোনালোকক আজি এনেকুৱা এটা ঘটনা জনাব বিচাৰিছোঁ যি 20 ঘণ্টাৰ কাম, নিমখ জলকীয়াৰে ৰুটি, পলাব খুজিলে নিৰ্দয় প্ৰহাৰ। উত্তৰ প্ৰদেশৰ হৰৰ হাউচৰ ভিতৰৰ শিহৰণকাৰী কাহিনী। ভাবিব পাৰে নেকি, ভাল চাকৰি আৰু ভাল দৰমহাৰ আশাত নিজৰ ঘৰ এৰি অহা এজন দুখীয়া শ্ৰমিক, কিন্তু সেই চাকৰিটোৱে যদি তেওঁৰ বাবে জীয়াই থকা নৰকত পৰিণত হয়। মোবাইল কাঢ়ি লোৱা হৈছিল, আধাৰ কাৰ্ড জব্দ কৰা হৈছিল, বাহিৰৰ পৃথিৱীৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন। দিনটোত 20 ঘণ্টা কাম, শুবলৈ মাত্ৰ 1.5 ঘণ্টা, খাবলৈ এখন শুকান ৰুটি আৰু লগত অলপ নিমখ আৰু জলকীয়া গুড়ি। কামত অলপ ভুল হ'লেই লো ৰড, স্ক্ৰুড্ৰাইভাৰ, ইলেক্ট্ৰনিক তাঁৰ আৰু ফেন ব্লেডেৰে নিৰ্দয়ভাৱে প্ৰহাৰ। এইবোৰ কোনো চিনেমাৰ দৃশ্য নহয়। অভিযোগ অনুসৰি উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এটা কাৰখানাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। আজি আমি সেই ঘটনাৰ সম্পূৰ্ণ কাহিনী জানিম। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আদি বিভিন্ন ৰাজ্যৰ দুখীয়া লোকসকলক ভাল দৰমহা আৰু উন্নত জীৱনৰ সপোন দেখুৱাই উত্তৰ প্ৰদেশলৈ অনা হৈছিল। তেওঁলোকে ভাবিছিল যে এতিয়া হয়তো দৰিদ্ৰতা শেষ হ'ব, কিন্তু কাৰখানাত উপস্থিত হোৱাৰ পিছতেই সপোনবোৰ দুঃস্বপ্নলৈ পৰিণত হয়। অভিযোগ অনুসৰি প্ৰথমে তেওঁলোকৰ মোবাইল ফোন আৰু আধাৰ কাৰ্ড কাঢ়ি লোৱা হয়, যাতে তেওঁলোকে কোনো আত্মীয় স্বজন বা আৰক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰে। তাৰ পিছত তেওঁলোকে যেন এক প্ৰকাৰ বন্দী জীৱন কটাবলৈ বাধ্য হয়। উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ অভিযোগ অনুসৰি তেওঁলোকক প্ৰায় প্ৰতিদিনে 18 পৰা 20 ঘণ্টালৈকে কাম কৰিবলৈ বাধ্য কৰা হৈছিল। দিন-ৰাতিৰ পাৰ্থক্য নাছিল। শুবলৈ মাত্ৰ 1 পৰা 1.5 ঘণ্টা সময় দিয়া হৈছিল। মানুহৰ শৰীৰে ইমান কষ্ট সহ্য কৰিব পাৰেনে? কিন্তু অভিযোগ অনুসৰি আপত্তি কৰাৰ কোনো সুযোগ নাছিল। শ্ৰমিকসকলৰ বক্তব্য অনুসৰি তেওঁলোকক পৰ্যাপ্ত আহাৰো দিয়া নহ'ল। এখন শুকান ৰুটি, লগত অলপ নিমখ আৰু অলপ জলকীয়া গুড়ি। এইখিনি আছিল দিনটোৰ খাদ্য। এই খাদ্য খাই দিনৰ পিছত দিন, মাহৰ পিছত মাহ কাম কৰি থাকিবলৈ তেওঁলোক বাধ্য হৈছিল বুলি অভিযোগ। এই ঘটনাৰ আটাইতকৈ শিহৰণকাৰী অংশটো হৈছে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ ভাষ্য অনুসৰি যদি কোনোবাই কামত অলপ ভুল কৰিছিল বা পলাই যাবলৈ চেষ্টা কৰিছিল, তেন্তে আৰম্ভ হৈছিল অমানৱীয় অত্যাচাৰ। লোহাৰ ৰড, স্ক্ৰুড্ৰাইভাৰ, ইলেক্ট্ৰনিক তাঁৰ আৰু গাড়ীৰ ফেন ব্লেডেৰে তেওঁলোকক মাৰপিট কৰা হৈছিল বুলি অভিযোগ। ইয়াতে শেষ হোৱা নাছিল। কাৰখানাৰ চৌহদত এটা হিংস্ৰ পিটবুল কুকুৰো ৰখা হৈছিল, যাতে কোনো শ্ৰমিক পলাই যাবলৈ সাহস নকৰে। এই অভিযোগসমূহৰ তদন্ত বৰ্তমান চলি আছে। এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো এজন শ্ৰমিকে সাহস হেৰুওৱা নাছিল। তেওঁৰ নাম বিক্ৰম। 22 জুন তাৰিখে বিক্ৰমে নিজৰ জীৱনৰ বিপদকো উপেক্ষা কৰি কাৰখানাৰ দেৱাল পাৰ হয়। তাৰ পিছত তেওঁ কোনো প্ৰকাৰে আৰক্ষীৰ ওচৰ পায় আৰু সমগ্ৰ ঘটনাটো জনায়। এই এটা সিদ্ধান্তই হয়তো 12জন মানুহৰ জীৱন ৰক্ষা কৰিলে। বিক্ৰমৰ অভিযোগ হোৱাৰ পিছতেই আৰক্ষী আৰু শ্ৰম বিভাগে যৌথভাৱে অভিযান আৰম্ভ কৰে। কাৰখানাত উপস্থিত হৈ তেওঁলোকে বাকী 12জন শ্ৰমিকক উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত শ্ৰমিকসকলক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হয়। ঘটনাৰ তদন্ত ভিত্তিত আৰক্ষীয়ে কাৰখানাৰ মালিক অংকিত বালিয়ান, প্ৰদীপ বালিয়ান আৰু মুখ্য ছুপাৰভাইজাৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে আন দিশসমূহো পৰীক্ষা কৰি আছে। ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগেও বিষয়টো হস্তক্ষেপ কৰিছে। আয়োগে উত্তৰ প্ৰদেশ চৰকাৰক 2 সপ্তাহৰ ভিতৰত এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এই ঘটনাত কোনো কৰ্তৃপক্ষৰ গাফিলতি আছিল নেকি সেই বিষয়ে অনুসন্ধান চলাব। এই ঘটনাই কেৱল এটা কাৰখানাৰ কথা নকয়, ই আমাৰ সমাজৰ এটা অন্ধকাৰ দিশ উন্মোচন কৰে। আজিও বহু দুখীয়া শ্ৰমিক ভাল জীৱনৰ আশাত প্ৰতাৰণাৰ বলি হয়। শ্ৰমিকৰ অধিকাৰ, ন্যায্য মজুৰি আৰু সুৰক্ষিত কৰ্ম পৰিৱেশ নিশ্চিত কৰাটো কেৱল চৰকাৰৰ নহয়, সমাজৰ প্ৰতিজন নাগৰিকৰো দায়িত্ব। এই ঘটনাৰ বহু অভিযোগ এতিয়াও তদন্তাধীন। আদালতে চূড়ান্তভাৱে দোষ প্ৰমাণ নকৰালৈকে অভিযুক্তসকলক আইনীভাৱে দোষী বুলি গণ্য কৰা নাযায়। কিন্তু যদি এই অভিযোগসমূহ সত্য প্ৰমাণিত হয়, তেন্তে ই সাম্প্ৰতিক সময়ৰ অন্যতম ভয়ংকৰ শ্ৰমিক শোষণৰ ঘটনা হিচাপে চিহ্নিত হ'ব। আপোনাৰ এই ঘটনাৰ ওপৰত কি মতামত কমেণ্টত জনাব। এনে তথ্যভিত্তিক অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।